মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো তোমালোকলৈ লৈ আহিছোঁ পঞ্চম মানৰ পৰিৱেশ বিষয়ৰ 9 নম্বৰ পাঠ পৰিৱেশ প্ৰদূষণৰ প্ৰশ্নসমূহৰ উত্তৰ। 1 নম্বৰ প্ৰশ্ন দি আছে উত্তৰ লিখা। ক পৰিৱেশ প্ৰদূষণ মানে কি বুজা? খ প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি? গ বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা। ঘ পানী প্ৰদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে? যিকোনো দুটা দিশ উল্লেখ কৰা। মাটি প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা। ছ পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়? এতিয়া আমি এই প্ৰশ্নসমূহৰ এটা এটাকৈ উত্তৰসমূহ চাম। ক নম্বৰ প্ৰশ্নটো আছিল পৰিৱেশ প্ৰদূষণ মানে কি বুজা? উত্তৰ কেতিয়াবা অলাগতিয়াল পদাৰ্থ বা বস্তু কিছুমান বায়ু, পানী আৰু মাটিৰ লগত মিহলি হৈ পৰে। তেনে অৱস্থাত আমাৰ পৰিৱেশৰ বায়ু, পানী আৰু মাটি প্ৰদূষিত হোৱা বুলি কোৱা হয়। যিহেতু বায়ু, পানী, মাটি, প্ৰাণী, গছ-গছনি আদি লগ লাগি আমাৰ পৰিৱেশ গঠিত হৈছে, সেয়েহে বায়ু, পানী, মাটি আদি প্ৰদূষিত হোৱাকে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো আছিল প্ৰদূষণ কেই প্ৰকাৰ আৰু কি কি? উত্তৰ প্ৰদূষণ 4 প্ৰকাৰ। বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। গ নম্বৰ প্ৰশ্নটো আছিল বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা। উত্তৰ বায়ু প্ৰদূষণৰ দুটা কাৰণ। গ নম্বৰ প্ৰশ্নটো আছিল বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা। উত্তৰ বায়ু প্ৰদূষণৰ দুটা কাৰণ। 1 উদ্যোগ বা কল কাৰখানাৰ পৰা নিৰ্গত ধোঁৱা। 2 যান-বাহনৰ পৰা ওলোৱা ধোঁৱা। ঘ নম্বৰ প্ৰশ্নটো আছিল পানী প্ৰদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে? যিকোনো দুটা দিশ উল্লেখ কৰা। উত্তৰ পানী প্ৰদূষণে প্ৰভাৱ পেলোৱা দুটা দিশ। 1 নম্বৰ উদ্যোগৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক পদাৰ্থ নদ-নদী, জান-জুৰিত মিহলি হোৱাৰ ফলত জলজ প্ৰাণী, মাছ আদি ৰোগাক্ৰান্ত হয় অথবা মৃত্যুমুখত পৰে। এই মাছ খোৱাৰ ফলত মানুহ আৰু অন্যান্য প্ৰাণী আক্ৰান্ত হয়। 2 নম্বৰ প্ৰশ্ন আছিল নদ-নদী, পুখুৰী আদিত গা ধোৱা, শৌচ-প্ৰস্ৰাৱ কৰা, জাবৰ-জোঁথৰ আদি পেলোৱাৰ ফলত পানী প্ৰদূষণ হয় আৰু এনে পানী ব্যৱহাৰ কৰিলে মানুহৰ কলেৰা, জণ্ডিচ আদি ৰোগ হয়। 9 নম্বৰ প্ৰশ্নটো আছিল মাটি প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰ মাটি প্ৰদূষণৰ দুটা কাৰণ। 1 মাটিত ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীটনাশক দ্ৰব্যৰ প্ৰয়োগ। 2 মাটিত প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী পেলোৱাটো। 6 নম্বৰ প্ৰশ্নটো আছিল পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়? উত্তৰ পৰিৱেশত শব্দ প্ৰদূষণ সৃষ্টি হয় যেতিয়া অপ্ৰয়োজনীয় গাড়ীৰ হৰ্ণ বজোৱা হয়, মাইক, মিউজিক ছিষ্টেম আদি ডাঙৰকৈ বজোৱা হয় আৰু ফটকা, আতচবাজি আদি ফুটোৱা হয়। তদুপৰি কল কাৰখানাৰ যন্ত্ৰপাতিও শব্দ প্ৰদূষণ সৃষ্টি কৰে। 2 নম্বৰ প্ৰশ্ন আছিল খালী ঠাই পূৰ কৰা। মই তোমালোকৰ কাৰণে খালী ঠাই পূৰ কৰা প্ৰশ্নবোৰ কৰি দিছোঁ, তোমালোকে চাই ল'বা। ক নম্বৰত আছিল পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক প্ৰদূষক বুলি কোৱা হয়। খ নম্বৰত ইন্ধন জ্বলালে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়। গ নম্বৰত কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। ঘ নম্বৰ শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। ঙ নম্বৰত পৰিৱেশৰ সকলোবোৰ উপাদান প্ৰদূষণমুক্ত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। 3 নম্বৰ প্ৰশ্ন আছিল তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা। ইয়াত বাক্যবোৰ এনেধৰণৰ হ'ব যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে। উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব লাগে। সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা, পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব নালাগে। পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি। বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে। 4 নম্বৰ প্ৰশ্ন আছিল বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ হ'ব বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা। 1 পৰাপক্ষত যান-বাহনৰ ব্যৱহাৰ নকৰা। 2 কয়লা, পেট্ৰল, ডিজেল, কেৰাচিন আদিৰ সলনি সৌৰশক্তি, গোবৰ গেছ আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰা। 5 নম্বৰ প্ৰশ্ন আছিল পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো 3টা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ হ'ব পানী প্ৰদূষণ ৰোধ কৰিব পৰা 3টা ব্যৱস্থা। 1 উদ্যোগৰ পৰা নিৰ্গত কোনো আৱৰ্জনা নদ-নদী আদিত নেপেলোৱা। 2 নৈ, পুখুৰী, জান-জুৰি আদিত গা ধোৱা, জাবৰ-জোঁথৰ পেলোৱা আৰু শৌচ-প্ৰস্ৰাৱ আদি নকৰা। 3 চহৰৰ নলা-নৰ্দমাৰ লেতেৰা পানী নৈ, নিজৰা, জলাশয় আদিত নেপেলোৱা। 6 নম্বৰ প্ৰশ্ন আছিল মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখা। উত্তৰ মাটি প্ৰদূষণ ৰোধ কৰিবলৈ খেতিপথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ সলনি জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক ব্যৱহাৰ কৰিব লাগে। জাবৰ-জোঁথৰ, পেলনীয়া সামগ্ৰী, উদ্যোগৰ পৰা ওলোৱা আৱৰ্জনা য'তে ত'তে দম কৰি থ'ব নালাগে। প্লাষ্টিকৰ সামগ্ৰী আৰু পলিথিনৰ মোনা ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে, কাৰণ এইবোৰ কেতিয়াও মাটিত মিহলি হৈ নাযায়। 7 নম্বৰ প্ৰশ্ন আছিল শব্দ প্ৰদূষণৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে।
উত্তৰ শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে আৰু হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে তদুপৰি অনিদ্ৰা আদিৰ ৰোগ হ'ব পাৰে আজিৰ ভিডিঅ'টো তোমালোকলৈ এইখিনিতে লৈ আহিলোঁ পৰৱৰ্তী ভিডিঅ'বোৰ চাই থাকিবা আশা কৰোঁ তোমালোকে চেনেলটি শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা